তেতিয়াহ'লে মই গৈ থাকো দিয়া এওঁ বা তেখেতে আছাম নাই চাই আহোঁ এই ঘৰৰ যিসোপাহে কাম আহৰিয়ে নাপাওঁ আপোনালোক আহি থাকিলে ভাল লাগে আহিম দিয়া আহিব কিন্তু এতিয়া গৈ থাকো দিয়া বহুত দেৰি হ'ল তুমি যোৱা কিছু আমনি কৰি আছে নহয় হয় হয় যাওঁ সি কান্দি আছে আপুনি যাব দেখাই নাপাওঁ এই আছো আপোনাকহে দেখা নাপাওঁ মোক তুমি বৰ হাঁহি উঠা কথা ক'লাহে কিয় মোৰ ভৰিটো খোজ খাইছে দিনটোত গাঁওখনত 4 পাকমান নামাৰিলে মোৰ পেটলৈ কাটে এনেকৈ নহয় যাওক আপুনি কথাবোৰ এনেই কৈছে হয় আকৌ নাই 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 নালাগে মই মহাপকত গুঞ্জিব নোৱাৰো কিয় এনেকে কৈছা দেহা তোমাৰ বেমাৰৰ কাৰণেহে ঘৰলৈ বোৱাৰী এজনী অনাৰ পৰা ঘৰৰ যিখিনি কাম থাকে পুৱা মই উঠাৰ আগতে চব তায়ে কৰি মোলৈ একো কামেই নাথাকে যিমানেই কষ্ট নহওক মই এনেদৰেই থাকিম তথাপিতো তোমাক কি হ'ল ৰৈ গলা যে মোৰ কাৰণে তোমাৰ বহুত কষ্ট হৈছে ন সেইকাৰণে মানে আপুনি গোটেই গাঁওখনত নহ'লে পেটৰ ভাতকেইটা হজম হ'ব ক'ৰ তাৰ মানে আপোনাৰ বোৱাৰী ভাল ভাল জানানে লক্ষী বোৱাৰী তেনেকে কিয় কৈছে জানটো মই তোমাৰ কাৰণে মোৰ জীৱনটোও দি দিব পাৰোঁ সাধি পাইছোঁ পিছে তুমি আহিলা ক'ৰ এই কেঁচুৱাৰ খবৰ এটা কৰি আহিলো কেঁচুৱা ৰ'বা এই ৰুমটো বৰ লেতেৰা হৈ আছে মোৰ ফটককৈ গাঁৱটো ক'ব নোৱাৰিব কিয় মিনতি আপুনি যোৱা নাই নেকি গ'লো কেতিয়াবাই গ'লো কেঁচুৱাটো কিন্তু বৰ মৰম লগা দেই ঠাইলাক একদম মাকৰ নিচিনা পিছে তুমি অকলেই নে এই ঘৰৰ পৰা অকলেই ওলাই আহিছিলো পিছে বাটতে লগ পালো পিয়া বাইদেউ পিয়া হয় তাই মোৰ লগত বজাৰলৈ গ'ল যিখনহে কৰিলা দেহা মোৰ মনটো একেবাৰে ফাটি যাওঁ হৈছে এই মানে বুঢ়াডাল ৰ'বা মাত পিটিকি ৰ'বা কেঁচুৱাৰ খবৰটো ল'বলৈতো আৰু সুধা মুখখনলৈ যাব নোৱাৰি হয় বজাৰলৈ যাওঁ কাপোৰ এযোৰ আনি বাহিৰে চোৱাৰ খবৰটো কৰি ঘৰলৈ তাৰপিছত জানো আৰু তাই কেনেকৈ গম পালে কথাটো তাইও আহি মোৰ পেটুতেই লম্ভি বজাৰত গৈ তাই মোক যিখনহে কাৰবাৰ কৰিলে কি কৰিলে মই আৰু নোৱাৰো কিয় তেনেকে কৈছা দেহা তোমাক আৰু মই কিমান কষ্ট দিম ইখনৰ পিছত সিখন ফুটপাথৰ দোকানবোৰ খুচৰি কেঁচুৱাটোৰ কাৰণে এযোৰ কাপোৰ উলিয়ালে বুজিছা ফুটপাথৰ দোকানত এই দুজনী আকৌ ৰাস্তাটো কি কথা পাতি আছে ন তুমি ডাঙৰ পাথৰ এটা আনি মোৰ মূৰটোতে মাৰি দিয়া তুমি এইবিলাক কথা একেবাৰে চিন্তা নকৰিবা দেহা তাই কেঁচুৱাটোৰ কাৰণে যিযোৰ কাপোৰহে বাছি উলিয়ালে আমি সেই কাপোৰৰে হাতো নমচো দুজনীয়ে চাগৈ মোৰে কিবা কথা পাতি আছে তাই আকৌ মোক কৈছে বজাৰৰ ভাল দামী দোকান এখনৰ পৰা কাপোৰবোৰ চাই সন্মান কৰি বোলে 2000 টকীয়া কাপোৰ এযোৰ 1800 লৈ আহিছে কিবা উনা ল'ব পাৰোঁ নেকি মই ভাত বনাম চাহ বনাম বাচন ধুম ঘৰ সাৰি তোমাৰ পেটিকোট মেখেলা মই চব ধুই দিম মাত্ৰ তুমি মোক এই নাযাবা মোক কাষত ৰাখিবা সদবান কৰিছে ফুটপাথৰ দোকানীজনক লাগে 80 টকা তাই দিয়ে 30 টকা তোমাৰ মৰমে
অ' মোৰ দেহা এইদৰে খৰবান কৰি কৰি শেষত যেনিবা 50 টকা পালোঁ। বা বৰ সাংঘাতিক মানুহ দেই, ইহঁতক বিশ্বাস কৰিব নোৱাৰি। জীয়াই জীয়াই মানুহক কবৰ দিব। এই বিৰোধালে মোক চব শেষ কৰি দিলে। ইয়াক কিবা এটা কৰিব পৰা হ'লে তেতিয়াহ'লে ৰ'বা ইয়াৰ দিনডাল দেহাৰ পৰা বিচ্ছিন্ন কৰি পেলাম। নালাগে নালাগে, মই এনেদৰে কষ্ট কৰিয়ে জীয়াই থাকিম। নাই তোমাৰ কষ্ট হ'ল মোৰ সহ্য নহয়। আজিয়ে ইয়াৰ ও কলিজা হেল্ল' ডাৰ্লিং। কোৱা কলিজা এই হাতৰ দাগখন লৈ ইমান ক'বলৈ যায় ক'লৈ? সেই তিৰোতাকেৰে হাতত দাগখন লৈ যায় ক'লৈ আকৌ? তাকেইতো এই তিৰোতা খেলোৱাটো হ'ল কি? চাওঁ ৰ'বচোন সি কিবা কৰে। আজি ইয়াৰ চুলি কথা ধৰি মূৰটো কাটি মই গোটেই গাঁওখনত ঘূৰি ঘূৰি কি মোৰ মানুহজনী সিখনত পেলাই দিম। বাপেকে গম পোৱা নাই। আমাৰ বোলা ভকতে হাতত দাখন লৈ সেই ৰচোন ইমান ক'বলৈ যাওঁ ক'লৈ? বিয়াবিলাক আগধৰি ধৰিলে কিবা হ'ল? সেই ভিৰ কি সঁচানে সেই অপৰা অজলা মানুহজনীটো কি কৰিলে? তাৰ কাৰণে আজি মোৰ সেই মৰম লগা মানুহজনী তোৰ মানুহজনীকনো কি কৰিলে? কি কৰা নাই সেইটো সোধা। হা কি এতিয়া মোৰ মানুহজনী এই গাঁওখনৰ ভিতৰত আটাইতকৈ জাকত জিলিকা নহয় জানো? মোৰ পিছত এই তোৰ মানুহজনী কচোন ক কি হ'ল? এনেকুৱা এটা বুদ্ধি শুনালা সেই জাগাত সেই ভেকুৰী এজনী বিয়া পাতি লৈছে। কি ক'লি? ভেকুৰা? ইয়াকে কয় ইণ্টেলিজেণ্ট। সাপে মৰিব মোৰ মানুহজনীটো তুমি দেখিছাই কেনেকুৱা জাকত জিলিকা। লাঠিও নাভাঙে তাতে সেই ধুনীয়া কাপোৰটো পিন্ধি এই সাজি কাচি ওলাই আহিলে সেই লগত মই নাথাকিলে মানুহবোৰেতো ঘূৰি ঘূৰি তোৰজনীকে চাব। তাৰপাছত এই মই কুচিয়া কামোৰ সেই বুঢ়াটোৱে মোৰজনীকে চাবলৈকে তিনিআলিটো ৰখি এই মোৰজনীহে ওলাই অহাৰ লগে লগে তাই লৈ চাই সেই হাই হুমনিয়াখন কৰি থাকে নহয়। তাৰপিছত ভোবোলা ভকত জেলত হাঁহি তমচা কৰি সেই ঘূৰি আহি তোমাৰ ঘৰত সোমাই সেই কাপোৰবোৰ খুলিবলৈকে নাপায়। গোটেই দেহাটো সেই শিৰাবোৰকে টানি আনি একেবাৰে লাডুটো কৰি পেলাই নহয়। চিৰদিনৰ কাৰণে মই হা লাডু বনাই পেলাই? লগে লগে মই জুই একুৰা ধৰি সেই শুকান জলকীয়া পুৰি নজৰ ভাঙি দিয়াকে তাই চিধা হ'ব পাৰে। নজৰ ভাঙা? মোৰ হামিয়াই হামিয়াই অৱস্থা নোহোৱা হয় বুজিছা। বুজিলো তাৰ পাছত ভাত পানী বনাই তাইক খুৱাই বুৱাই বাচন বৰ্তন ধুই বিচনালৈ আহি দেখিবা তাইক সেই বিষতে কেকাই কেকাই কুচি মুচি কৰি সেই বিচনাত পৰি দিয়ে। এই নজৰ ভঙাটো চাব ভাল নহ'ল। হ'ল লগে লগে একচন নহয় নহয়। বুজিলো সকলো বুজি পালো। ভাল হোৱাৰ লগে লগে তাই মনত কি ফুটি মোৰ একেবাৰে খৰিচাখন হাত পৰি যায়। পিছে কি হ'ব সেই গধূলিকে একে অৱস্থা। হা আকৌ কি হ'লনো? এই বিৰল আকৌ হাঁহ সমনীয়া। সেইকাৰণে ইয়াৰ মূৰডাল কাটি নি এই মানুহজনী চিচনত পেলাই দিওঁ। বাপেকে না লাহেগা বাছ না বাজেগা বাচি। সেই মৰা ৰচোন নাই মোক আৰু নৰখাবা। আজি কিবা এটা নহয় কিবা এটা হেষ্ট কৰিবই লাগিব। সেই তই নাথাকিলে গেলা আমত মাখি পৰাৰ দৰে ডেকা বুঢ়া সকলোতো ভনীয়ৰ কাষৰ পৰা। মইতো কথাটো চিন্তাই কৰা নাই নহয়। গতিকে যা সেই ঘৰত গৈ সেই ভনীয়ৰৰ গা ভৰিকে মালিচ কৰি থাকগৈ। তুমি ঠিক কথা কৈছা। সেই বিয়ৰ মূৰডাল কাটি মোৰ সেই দেহাজনীক সেই বেলেগৰ হাতত গতাই দিব নোৱাৰো। সেই যা ঘৰলৈকে যাগৈ। যাওঁ। ৰাম বহুত তিৰোতা কেৰুৱা মতা দেখিছো। ইয়াৰ দৰে তিৰোতা কেৰুৱা মতা আজিকো গতি দেখা নাই। বাইদেউ আহি আছে, শুনো ৰ'ব। তুমি বোলে ঘৰলৈ যোৱাই নাই? নাই এই বাহিৰে বাহিৰে আহি পাৰ্লাৰ সোমাই এই বাইদেউক লগ পাই ৰাস্তাতে কথা মহলা মাৰি আছো। ময়ে তাতে হয় নেকি? তাৰ কি হ'লনো তোমাৰ ওচৰৰ পৰা? ইয়াৰ কথা নকবা আৰু। কোৱাচোন কোৱা। শুনা কথা সেইটো তাৰমানে
বোলা ভকত দেখোন উভতি আহিল অ' বুঢ়াই মানে তাৰ ঘৈণীয়েকক জুমি জুমি চাই থাকে। সেই এজনী তই একো নাজান ৰ ইয়াৰ হাতত দেখোন বীৰৰ মূৰডাল নাই তাৰ ঘনীয়েকজনীয়ে এটা চিকুণ দমৰা বাইক লৈ আহি আলিবাটত পৰতি থাকে। এই বীৰভদ্ৰয়ো আহি কিনো কৰে জুমি জুমি চাই থাকে। বীৰক নাকাটিলে নেকি তাৰ ঘৈণীয়েকজনী ওলাই আহিয়ে পুকৰত উঠি কলৈ যায় ক'বই নোৱাৰে। অ' কথা সেইটোৱে। তাৰ ঘনীয়েকে বীৰভদ্ৰই জুমি চাই থাকে বুলি গম পাই গিৰিয়েকক ওলোটাই লগাই তাই বেমাৰৰ ভাও ধৰে। কি কৰোঁ গিৰিয়েকে তাই পেটিকোট ধোৱাৰ পৰা ঘৰৰ সমস্ত কাম কৰে। নাই শুই থকাই ভাল দেই অ' খা বাপেকে। দেহা অ' দেহা আহিলে দেহা বীৰ তাক মাক কৈ লৈ বুজিছা কি অ'